হাই গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালেই আছে, মোৰো ভালেই। নতুন এটা ভিডিঅ' মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি লক্ষী পূজা, যিহেতু আপোনালোক সকলোকে লক্ষী পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে আজি মোৰ জন্মদিনো, লক্ষী পূজাতে জন্ম হৈছিলোঁ মই। দেউতাকে এটা কেক আনিলে মোক ছাৰপ্ৰাইজ দিবৰ বাবে, কিন্তু ছাৰপ্ৰাইজটো নহ'লে। ল'ৰাই কেকৰ বাঁহটো দেখিয়ে চিঞৰিবলৈ লাগিলে হেপী বাৰ্থডে বুলি। মই গম পাই গ'লোঁ অলৰেডি, আৰু কেকৰ ছাৰপ্ৰাইজ দিম বুলি ভবাটো ছাৰপ্ৰাইজ নহ'লে আৰু। আমি কেক কাটিলোঁ তিনিওটাই মিলি, দেউতাকক খোৱালোঁ, দেউতাকে খালে, ল'ৰাই কিন্তু নাখালে, সি উলিয়াই দিলে, এইবোৰ বস্তু নাখায়। হ'লেও আমি এনেকৈয়ে সুখী তিনিওটা। আৰু বাৰ্থডে বুলি এটা গিফ্ট পালোঁ, গিফ্টটো কিন্তু বিৰাট ধুনীয়া লাগিছে। এইপিনতে মই কৈ দিওঁ, থেংক ইউ ছ' মাছ মাই ডিয়াৰ। বহুত ধুনীয়া লাগিছে গিফ্টটো। আৰু বাৰ্থডে বুলি অকণমান থুলমূলকৈ কিবা এটা বনাই খালোঁ আমি। নারায়ণী দেৱী লক্ষ্মী পদ্মপাণি প্ৰিয়া ইন্দিৰা লোকমাতা মা বিষ্ণু ৰূপ জায়া বিষ্ণু ৰক্ষ স্থূল স্থিতা মহাবিষ্ণু জায়া ৰাজলক্ষ্মী গৃহলক্ষ্মী শুভ জগত প্ৰিয়া পৰমাৰ্থ প্ৰদা ভূতি কমলাখনা চতুৰ্ভুজা বিঘ্নহৰা কমল চাকি থাকি দি আজৰি হৈ গোঁসাই ঘৰত অকণমান লক্ষী চৰিত্ৰ গালোঁ। গাব চাব নাজানো, সুৰ চুৰ নাই, হ'লেও চেষ্টা কৰিলোঁ। কেনেকুৱা হ'ল জনাব। প্ৰসাদ খালোঁ, ল'ৰায়ো খালে, একোৱে নাখালে, চব গুচাই মেলি দেউতাককহে দিলে। হ'লেও প্ৰসাদ চসাদ খাই মেলি আকৌ ভাতত লাগিব হ'লেই। ভাতত লাগি মেলি বাৰ্থডে বুলি এওঁ হাঁহৰ মাংস অকণমান আনিলে, তাকে ৰান্ধিলোঁ। বৰ বিশেষ ৰান্ধিব নাজানো বাৰু, ৰেচিপিটো আপোনালোকলৈ প্ৰেৰণ কৰিম। ভাত হৈ গ'ল খাবলৈ, একেবাৰে চিম্পুল, অকল মাংস বনালোঁ আৰু একো নবনালোঁ। এনেকৈ খাই কেতিয়াবা ভালো লাগে। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। কাষতে থকা বেল আইকনটো দবাই দিব, যাতে আপোনালোকে মোৰ আগতীয়াকৈ ন'টিফিকেশ্যনবোৰ পাই থাকে। আজিলৈ আহোঁ, নতুন এটা ভিডিঅ' লৈ আকৌ লগ পাম। বাই বাই।